Hello, welcome to my channel Madahi Boys. So আপোনালোকে চাই আছে Madahi Boys channel 2. So আজি মানে আমাৰ এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ইণ্টাৰভিউ আছে. So মানে এই ইণ্টাৰভিউত আজি কি হয় আপোনালোকে চাই থাকক. আমি এতিয়া গৈ আছোঁ খানাপাৰাত আছে. আমি বৰ্তমান আমিনগাঁৱত আছোঁ ৰঞ্জিতৰ ৰুমত. এৰা আমাৰ ৰঞ্জিত নাজা আমাৰ লগত নাজা নাজানা খেলা লাগছি কালি যাম বুলি কৈছিলে ঠাণ্ডা লাগছি না এইটো ৰঞ্জিতৰ ঘৰ ৰুমত আছোঁ আমি বৰ্তমান এতিয়া যাওঁ আৰু চ' ভাবিলি ধামাকা হ'ব এতিয়া গৈছোঁ আমি খানাপাৰা পাই গ'লোঁ এতিয়া আমি আৰু ইণ্টাৰভিউ হোৱা যাবলৈ যাই আছোঁ আৰু চাই থাকিব আমাৰ গ্ৰেড 4ৰ এক্সাম শেষ হ'ল এতিয়া গ্ৰেড 4ৰ ভিতৰত মানে মোবাইল চোবাইল নিব দিয়া নাছিল ইয়াত মোবাইল নিব নিদিয়ে আৰু মজা উঠছে এই কেনেকুৱা হ'ল কৈ দিয়ক কেনেকুৱা হ'ল ভালে হৈছে ঠিক আছে আৰামছে যাব লাগিব না আচ্ছা এই কেনেকুৱা হ'ল ফালি দিছে না একদম ঠিক আছে হেল্ল' মানে আমাৰ এতিয়া এক্সাম শেষ এতিয়া আমি ঘৰলৈ যাম আৰু ত' হোটেলত ভাত খাম এতিয়া আমি হোটেলত ভাত খাম ত' ইণ্টাৰভিউ ভালেই গ'ল বিশেষ সোধা নাই চ' এই জিকেৰ কথা জিকে বেছি সোধা নাই দিয়া ব্যক্তিগত কথা সুধিছে বেছি কুৱেশ্যন কৰিছে পিছত কৈ আছোঁ ইমান ৰাস্তাত আছোঁ অসুবিধা হয় ঠিক আছে মজা চ' ভাল লাগিলে ইণ্টাৰভিউ দি কিনে বহুত চ' যিসকলে আৰু নেক্সট মানে ইণ্টাৰভিউ দিব আহিব চ' ইণ্টাৰভিউ দিব আহিলে মানে বেগ চেগ ভিতৰত নিব নিদিয়ে মোবাইলো নিব নিদিয়ে মাত্ৰ মানি বেগটো নিব পাৰে চ' তাৰ কাৰণে ৰাখাটো মানে দোকান এখনত থৈ দিলেই হ'ল আৰু 50 টকামান ল'ব বেগ চেগ ৰাখিলে সেয়াই আৰু ত' যিসকলৰ নেক্সট আৰু ইণ্টাৰভিউ আছে গ্ৰেড 4ত চ' তেওঁলোকক মোৰ ফালৰ পৰা ব্যস্ততাত থাকিলে আৰু ব্যস্ততাত থাকিল চ' এতিয়া বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ডালমুৰ খিনাই গৈছে একদম জয় হিন্দ জয় হিন্দ বঢ়িয়া ভাতে খাই দিওঁ আৰু মজা লাগিলে খাওঁ আৰু এতিয়া আমি মাংস খাম এতিয়া পুৰা ভাত মাৰি দিওঁ খানাপাৰাত মজা লাগিব খালোঁ ক'ত যাব পকেলৈ যাব এইখন ফাৰ্ষ্টখন পকেলৈকে যাব বৰমা বৰমালৈকে যাওঁ এতিয়া এইখন বাছত বৰমাৰ পৰা আৰু ডাইৰেক্ট মুছলপুৰত যাম মই তো গ্ৰেড 4ৰ এক্সাম ইণ্টাৰভিউ আজি ভালেই গ'ল টেনশ্যন ল'ব নালাগে একদম আপোনালোকেও ভালকৈ দিব এক্সাম পাছ কৰক
ঘৰ আহি পালোঁ আৰু ডেভিডৰ ঘৰত আহি পালোঁ মানে কুৱেশ্যন বহুত কুৱেশ্যনেই সুধিছিলে মোক বহুত কুৱেশ্যন সুধিছিলে কুৱেশ্যন হ'ল মানে মোৰ যিটো নামটো মোৰ প্ৰথমতে নামটো সুধিছিলে নামটো মোৰ যিটো ধৰ্মেন্দ্ৰ মদাহী মানে মদাহী জাতিটোৰ বিষয়ে সুধিলে মদাহী জাতিটো এটা কি মই কৈছোঁ মদাহী জাতিটো এটা মানে অসমীয়া সম্প্ৰদায়ৰ এটা জনগোষ্ঠী হয় এনেকৈ ক'লোঁ তাৰপিছত মদাহী জাতিটো মানে কি কৰে বুলি কৈছে মদাহী জাতিটো নাট পূজা কিবা কিবি ক'লোঁ আৰু নাট পূজাৰ বিষয়ে তাৰপিছত পূজা পাতাল ট্ৰাইবেল জনগোষ্ঠী হয় বুলি ক'লোঁ তাৰপিছত বাক্সা ডিষ্ট্ৰিক্টত এনে কি আছে বুলি ক'লে বাক্সা ডিষ্ট্ৰিক্টত মই ক'লোঁ মানে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আছে তাৰপিছত মইনা পুখুৰী আছে বুলি কৈছোঁ তাৰপিছত আৰু কি সুধিলে আৰু কি ক'লোঁ দাৰাগাঁও কথাটো ক'লোঁ আৰু দাৰাগাঁও মানে দাৰাগাঁৱত কি আছে বুলি কয় দাৰাগাঁৱত মানে এটা নদী আছে বুলি কৈছোঁ আৰু নদীটোৰ নাম কি বুলি সুধিছিলে নদীটোৰ নাম কৈছোঁ দিৰিং নদী আৰু এইটো ক'ৰ পৰা বৈ আহিছিলে বুলি কৈছে মই কৈছোঁ হিমালয় পৰ্বতৰ পৰা বুলি কৈছোঁ চ' তাৰপিছত আৰু বহুত কুৱেশ্যন সুধিছিলে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক কি বুলি জনা যায় সেইটো সুধিছিলে মই কৈছোঁ বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধিছিলে অলপ আগতে যে মানে ৰাভা জনগোষ্ঠী মানে যিটো খুব মানে নৃত্য মানে কৰা আছিলে তেখেতৰ নাম কি আছিলে মই কৈছিলোঁ তাৰ শুক্লেশ্বৰ ৰাভা চ' এইটো কৈছিলোঁ চ' আৰু কুৱেশ্যন বহুত সুধিছিলে ইমান মনত পৰা নাই মোৰ এনেকুৱাই কুৱেশ্যন সুধিছিলে তাৰপিছত তুমি কি কৰা বুলি কৈছিলে মই কৈছিলোঁ যে মই টিউশ্যন কৰোঁ টিউশ্যন কৰা নেকি বুলি কৈছোঁ পিছত টিউশ্যন মই কিহকলৈকে কিমান ক্লাছকলৈকে টিউশ্যন কৰা বুলি কৈছিল মই কৈছিলোঁ ক্লাছ 10লৈকে মই টিউশ্যন কৰোঁ ক্লাছ 10 হয় নেকি যদি ক্লাছ 10লৈকে টিউশ্যন কৰা তুমি গ্ৰেজুৱেট নিশ্চয় বুলি কৈছে মোক নাই মই গ্ৰেজুৱেট নহয় বুলি কৈছোঁ মই গ্ৰেজুৱেট একচুৱেলি নহয় আৰু যদি গ্ৰেজুৱেট হ'লে কিন্তু তুমি ফচি যাবা বুলি কৈছে ফচি যাবা কিন্তু মই কৈছোঁ গ্ৰেজুৱেট মই নহয় ছাৰ হয় নেকি তাৰপিছত অংকৰ কিছুমান কথা সুধিছিলে সেয়াই আৰু অংকৰ বিষয়ে বহুত কিছুমান ফৰ্মুলা সুধি দিছিলে চ' মই কৈ দিছিলোঁ তাৰপিছত সুধিছিলে তাৰপিছত কি সুধিলে ঘৰত মানে খেতি বাতি আছে নাই বুলি খেতি বাতি আছে ছাৰ বুলি কৈছোঁ খেতি বাতি আছে চ' তুমি খেতি বাতি এৰি তুমি মানে ইয়ালৈ কিয় আহিলা যে গ্ৰেড 4 চাকৰিটো কৰিবলৈ ত' মই ক'লোঁ যে খেতি বাতি আছে কিন্তু মাটি কম ছাৰ সেইকাৰণে মানে এইখিনি হেৰি নচলে চ' মাটি কিমান আছে বুলি কৈছে মাটি আমাৰ 1.5 বিঘা আছে চ' 1.5 বিঘা মাটি দি আমাৰ মানে নহয় মানে অলপ চলিবলৈ অসুবিধা হয় পৰিয়ালটো মানে চলাবলৈ তো সেইকাৰণে মই মানে জবটো মানে পাৰ্চিভ কৰিলোঁ আৰু জবটো মানে মই ল'বলৈ ইচ্ছা কৰিলোঁ সেনেকৈ কৈছোঁ তাৰপিছত সুধিলে সেয়াই আৰু তাৰপিছত তুমি এতিয়া কি পইচা গোট পাইছা নেকি বুলি কৈছে মানে ইয়াতে মানে চাকৰি কৰি কি পইচা ঘটিম বুলি ভাবিছা নেকি তামাম বুলি কৈছে মানে পইচা ঘটিম বুলি অহা নাই ছাৰ এইটো মানে মই দেশ সেৱা কৰিম বুলি ভাবিছোঁ আৰু মই এই চাকৰিটো কৰিব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই নিষ্ঠা সহকাৰে কৰি যাম বুলি মোৰ এটা মানে দৃঢ় বিশ্বাস আছে আৰু মই কৰি যাম চ' মই সমাজ সেৱা কৰি খুব ভাল পাওঁ বুলি মই এনেকৈ কৈ আহিছোঁ আৰু পূৰা কনফিডেঞ্চত কৈছোঁ আৰু তাতে কোনো সি কৰা নাই সেনেকুৱাই তাৰপিছত আৰু কিছুমান কুৱেশ্যন সুধিছিলে যে মেথছৰ বেছি মানে কুৱেশ্যন সুধিছিলে মোক মেথছৰটো ইমান কুৱেশ্যন মনত নাই মোৰ চ' তেনেকুৱাই তাৰপিছত এনেকুৱাই সুধিছিলে বিশেষ এইখিনিয়ে বেছি মোৰ মনত নাই এতিয়া চ' মানে একচুৱেলি কি জানা একচুৱেলি মানে কি বস্তুটো মানে লিংকেদি গুচি যায় তুমি যিটো কোৱা মানে সেই লিংকেদি গুচি যাব তুমি যদি কিবা কাম কৰা বুলি কোৱা সেই কামটোৰ বিষয়ে বহুত কুৱেশ্যন মানে লিংক থকা কুৱেশ্যন সুধিব সেইকাৰণে মানে কথা কোৱাতে অলপ সাৱধান আৰু হবিবিলাক কওঁতে সুধিছে মানে হবি যদি কৈ দিয়ে তোমাৰ হবি কি আৰু হবিটো যদি কোৱা তুমি বোলে মই গান গাই ভাল পাওঁ তেতিয়াহ'লে গান তোমাক গাব দিব পাৰে 2 কিমান তাৰপিছত
আৰু কি কৰিব পাৰে সেই মানে একটা গানৰ ৰিলেটেড কিছুমান মানে চঙৰ ওপৰত মিউজিকৰ ওপৰত ৰিলেটেড কিছুমান কুৱেশ্যন সুধিব পাৰে তেনেকুৱাই আৰু তিনিচক চিন্তা কৰিব লগা একো নাই অলপ মানে প্ৰিপেয়াৰ হৈ আহিব চ' প্ৰিপেয়াৰ কৰিব লাগিব প্ৰিপাৰেশ্যন নকৰিলে নহ'ব যদি এই চাকৰিটো লাগে তেতিয়া প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু আমাৰ গ্ৰেড 4 ক্লাছ 10ৰ আজিৰ পৰা আৰম্ভ হৈছিলে আজি ফাৰ্ষ্ট তো আজি মানে কিছুমান এবচেণ্টো আছিলে গোটেইবোৰ অহা নাছিল চ' মানে আৰু সেয়াই আৰু ক্লাছ 10ৰ আমাৰ মানে সেইটো কিমান গৈছিলে কাট অফটো গৈছিলে আমাৰ কাট অফটো গৈছিলে 71 এছ টি মই যিহেতু এছ টি প্লেন হয় আৰু এছ টি প্লেনৰ কাট অফ গৈছিলে 71 এতিয়া আৰু কি হয় নাজানো চাকৰি হয় নে নহয় তো হ'লে ভাল লাগিব নহ'লে আকৌ আৰু বেলেগ ট্ৰাই কৰিব লাগিব আৰু চাওঁ কি হয় চাকৰি হোৱাটো ইমান সহজ নহয় এতিয়া বৰ্তমান বহুত টাফ হৈ গৈ আছে চ' তেনেকুৱাই চ' আপোনালোকে মানে ভালকৈ প্ৰিপাৰেশ্যন কৰি আহিব ভালকৈ দিব বুলি আশা কৰিলোঁ যে বৰ ফালৰ পৰা ব্যস্তবিলাক থাকিলে আৰু আমি যেতিয়া গাড়ীতে আহিছিলোঁ গাড়ীতে আহি থাকোঁতে তাৰমানে গাড়ীৰ হৰণটো নবজাৰ কাৰণে MVA তাৰমানে সেই গাড়ীখনত 10,000 টকা ফাইন লগাই দিছিল 10,000 টকা ফাইন এনেকুৱা আৰু চ' খুবেই ভাল লাগিলে আজি ইণ্টাৰভিউটো দি কিনে চ' প্ৰায় পাৰিছোঁৱে ক'বলৈ চ' খুবেই ভাল লাগিলে আৰু ইণ্টাৰভিউটো দি চ' এতিয়া ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ চ' যদি ভিডিঅ'টো মানে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে যদি নিউ ভিউৱাৰ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু দেৰিকৈ হ'লেও মানে নতুন বছৰৰ যিটো ইংৰাজী নতুন বছৰ মই সকলোকে মোৰ ফালৰ পৰা মানে শুভকামনা জনালোঁ হেপী নিউ ইয়াৰ 2023 চ' সকলোৰে ভালে যাব এইবাৰ নিশ্চয় চ' বাই বাই টাটা জয় হিন্দ